নমস্কাৰ বন্ধুসকল, আজি যদি আপুনি অলপ হলেও ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে নিশ্চয় গম পাইছে দেশ তথা সমগ্ৰ পৃথিৱীতে কি হৈ আছে আৰু আগন্তুক দিনত তাৰ ইম্পেক্ট আমাৰ সমাজ তথা হিউমেনিটিৰ ওপৰত কিমান বেয়াকৈ পৰিব আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। গতিকে আজি মই আৰু কি ভয়াৱহ সমস্যা হ'ব পাৰে সেই বিষয়ে ডিছকাছ কৰি আপোনাক বৰিং কৰিব বিচৰা নাই, বৰঞ্চ আগন্তুক দিনত সেই ভয়াৱহ সমস্যাৰ পৰা নিজকে কেনেকৈ বচাই আকৌ আগৰ দৰে দৈনন্দিন জীৱন ইনফেক্ট আগতকৈ ভালদৰে আগবাঢ়াই নিবলৈ প্ৰয়োজনীয় কেইটামান কথাই ডিছকাছ কৰিব বিচাৰিছোঁ। বন্ধুসকল, আপোনালোক সকলোৰে জীৱনত এটা নহয় এটা স্কিল বা কলা শিকাৰ ইচ্ছা নিশ্চয় আছে, যিটো নেকি আপুনি কিবা কাৰণত বা সুবিধাৰ অজুহাতত শিকিব পৰা নাই। সেই স্কিল যিকোনো হ'ব পাৰে, যেনে স্পকেন ইংলিছ শিকাৰ, গিটাৰ বজাবলৈ শিকা, নিউ লেংগুৱেজ, ফটোশ্বপ, ফটোগ্ৰাফী বা স্পীড টাইপিং, যিকোনো হ'ব পাৰে। বন্ধুসকল, স্কিল বা কলা এনে এটা বস্তু যি আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে আৰু এইটো নিশ্চিত যে আমাৰ আগন্তুক ভৱিষ্যত কেনেধৰণৰ হ'ব তাক নিৰ্ভৰ কৰে আজি আমি কি স্কিল শিকাত গুৰুত্ব দিছোঁ। ফৰ এক্সাম্পল, যদি আপুনি বিজনেছমেন হ'ব বিচাৰে তেন্তে চেলছ, মাৰ্কেটিং, মেনেজমেণ্ট আদি স্কিল শিকাত গুৰুত্ব দিবই লাগিব, বা ষ্টেণ্ডাৰ্ড জব পাবলৈ কমিউনিকেশ্যন স্কিল বা ৰাইটিং স্কিল শিকিবই লাগিব। চমুকৈ ক'বলৈ গ'লে জীৱনত কিবা এটা নতুনত্ব পাবলৈ বা আগবাঢ়ি যাবলৈ স্কিল ডেভেলপমেণ্ট অনিবাৰ্য। কিন্তু সমস্যা হ'ল বেছিভাগ সময়ত আমি ধৰিবই নোৱাৰোঁ আমি কি শিকিম বা কেনেকৈ শিকিম, কিয়নো আমি ভাবোঁ যে এটা নতুন স্কিল শিকাটো অতি কঠিন আৰু দীঘলীয়া কাম। কিন্তু কথাষাৰ একেবাৰে ভুল, কিয়নো আজি মই যিখন কিতাপৰ সহায়ত স্কিল ডেভেলপমেণ্টৰ কথা ক'বলৈ গৈ আছোঁ সেই কিতাপখনৰ লিখকে নিজৰ অভিজ্ঞতাৰে আগবঢ়াইছে কেনেকৈ এটা নতুন স্কিল অতি কম সময়ৰ ভিতৰত, ইনফেক্ট মাত্ৰ 20 ঘণ্টাৰ ভিতৰত ডেভেলপ কৰিব পাৰোঁ। গতিকে আহক আগবাঢ়োঁ দ্য ফাৰ্ষ্ট 20 আৱাৰ কিতাপৰ কথাৰে আমি কেনেকৈ মাত্ৰ 20 ঘণ্টাৰ এটা নতুন স্কিল শিকিব পাৰোঁ তাৰে ষ্টেপ বাই ষ্টেপ ফৰ্মুলা। ষ্টেপ নম্বৰ 1, ছেট ইয়ৰ টাৰ্গেট পাৰফৰ্মেঞ্চ লেভেল। প্ৰথমে আপোনাৰ টাৰ্গেট নিশ্চিত কৰক, কিয়নো যিকোনো এটা স্কিল শিকাৰ আগত আপুনি নিজেই নিশ্চিত কৰিব লাগিব যে স্কিলটো আপুনি কিয় আৰু কিমান শিকিব বিচাৰে। ফৰ এক্সাম্পল, মই ঢোল বজোৱা শিকিব বিচাৰোঁ, কিয়নো মই বিহু বা তেনে কোনো আনন্দ উৎসৱত বন্ধু বান্ধৱৰ লগত ঢোল বজাই আনন্দ কৰিবলৈ। আৰু কিমান বুলি ক'লে ক'ব লাগিব ইমানেই যাতে মই 2-3টা ঢোলৰ চাপৰ বজাই আনন্দৰ সময়কণ ভালদৰে পাৰ কৰিব পাৰোঁ। এই ক্ষেত্ৰত মোৰ টাৰ্গেট কিয় আৰু কিমান নিশ্চিত আছিল। ঠিক একেদৰে আপুনিও কোনো এটা স্কিল শিকাৰ আগত কিয় আৰু কিমান শিকিব সেইটো নিশ্চিত কৰিব লাগিব। অন্যথা যদি আপুনি ভাবে যে কেৱল মই ইংলিছ শিকিম, ফলত কি হ'ব আপুনি নিজে কনফিউজ হৈ যাব, কিয়নো কেৱল ইংলিছ বুলি ক'লে তাৰ ওপৰত হাজাৰ টপিক আহি পৰিব আৰু টপিকবিলাকৰ নাম শুনিয়েই আপুনি পিছত কেতিয়াবা শিকিম বুলি পিছুৱাই থ'ব মন যাব বা একেবাৰে বাদ দিব মন যাব। আনহাতে যদি আপুনি টাৰ্গেট ৰাখে যে মই ইংলিছ শিকিব বিচাৰোঁ কিয়নো মই জব ইণ্টাৰভিউ ইংলিছত নিজকে প্ৰেজেণ্ট কৰিবলৈ, ফলত জব ইণ্টাৰভিউত ইংলিছত প্ৰেজেণ্ট কৰাটো হ'ল আপোনাৰ টাৰ্গেট। আৰু এই ক্ষেত্ৰত আপুনি ইংলিছ কনভাৰ্জেশ্যন বা স্পকেন ইংলিছৰ অনলাইন বা ইউটিউবৰ ফ্ৰী ভিডিঅ'ৰ সহায়তো আপোনাৰ টাৰ্গেট সহজেই পূৰা কৰিব পাৰিব। পিছত দৰকাৰ হ'লে আপুনি আৰু গভীৰভাৱে ইংলিছ শিকক, কিন্তু প্ৰথম অৱস্থাত আপুনি টাৰ্গেটত ফ'কাছ কৰক, কিয়নো নিৰ্দিষ্ট টাৰ্গেট ৰাখি শিকি গ'লে কনফিউজ নহয় সহজে শিকিব পাৰিব। ষ্টেপ নম্বৰ 2, ডিকনষ্ট্ৰাক্ট দ্য স্কিল। আপুনি শিকিব বিচৰা স্কিলটো সৰু সৰু ভাগত ভাগ কৰি লওক। যিকোনো এটা স্কিল কম সময়ৰ ভিতৰত বা 20 ঘণ্টাত শিকিবলৈ প্ৰথমে সেই স্কিলটোক সৰু সৰু চাব স্কিলত ভাগ কৰি ল'ব লাগিব। ছাপ'জ আপুনি ফটোগ্ৰাফী শিকিব বিচাৰে, সেই ক্ষেত্ৰত তাৰ চাব স্কিল যেনে কেমেৰা ছেটিং, লাইট ইফেক্ট, লেন্স, শ্বুটিং পজিশ্যন, কম্প'জিশ্যন আদি সৰু সৰু স্কিলবোৰ প্ৰথমে জানিব লাগিব, কিয়নো যিকোনো এটা স্কিল বা কলা আন একো নহয় মাথো সৰু সৰু স্কিলৰ সমষ্টিহে, যাক আমি একেলগে শিকাটো সম্ভৱ নহয়। গতিকে এটা স্কিল শিকিবলৈ তাৰ সৰু সৰু চাব স্কিলসমূহ চিনাক্ত কৰি যিটো সকলোতকৈ ইম্পৰ্টেণ্ট তাৰ পৰাই আৰম্ভ কৰিব লাগে, কিয়নো তাৰ পৰাই আমি মেক্সিমাম ৰিজাল্ট পোৱাৰ সম্ভাৱনা থাকে। ঠিক 80-20 প্ৰিন্সিপালৰ দৰে। এই প্ৰিন্সিপালৰ মতে আপোনাৰ 80% ৰিজাল্ট কেৱল 20% কামৰ বাবেহে আহে, কিয়নো সকলো কামৰ ক্ষেত্ৰতে কিছুমান বিশেষ অংশ থাকে য'ত ফ'কাছ কৰিলে আমি কম সময়ৰ ভিতৰত বেছি ৰিজাল্ট পাব পাৰোঁ। ষ্টেপ নম্বৰ 3, ৰিচাৰ্চ জাষ্ট এনাফ। যিকোনো এটা স্কিল শিকাৰ ক্ষেত্ৰত বহুত বেছি ৰিচাৰ্চ কৰি সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই, কেৱল ইমানেই ৰিচাৰ্চ কৰক যাতে কামটো ভালদৰে প্ৰেক্টিচ কৰিব পাৰে, কিয়নো এট দ্য এণ্ড আমাক প্ৰেক্টিছে ৰিজাল্ট দিব, না কি ৰিচাৰ্চে। বহু ক্ষেত্ৰত দেখা যায় আমি যদি বেছিকৈ ৰিচাৰ্চ কৰি থাকোঁ কামটো সম্পূৰ্ণ কৰাৰ দূৰৰে কথা আৰম্ভ কৰাৰ ইচ্ছাকণো শেষ হৈ যায়। চ' ফ'কাছ অন প্ৰেক্টিচ নট ৰিচাৰ্চ। ষ্টেপ নম্বৰ 4, ৰিমুভ বেৰিয়াৰ্ছ। যিকোনো এটা স্কিল শিকাৰ ক্ষেত্ৰত দেখা দিয়া বাধাবোৰ দূৰ কৰক। কথা হ'ল যিকোনো এটা স্কিল শিকিবলৈ 20 ঘণ্টা প্ৰেক্টিচ কৰাটো বহুত টান কাম নহয়। ডেইলি আপুনি 40 মিনিট যদি প্ৰেক্টিচ কৰে ঠিক 30 দিনত আপোনাৰ 20 ঘণ্টা সম্পূৰ্ণ হৈ যাব। কিন্তু এটা কথা নিশ্চিত যে যি 40 মিনিট আমি নতুন স্কিল শিকাত ব্যৱহাৰ কৰিম সেই 40 মিনিটটো সম্পূৰ্ণ ফ'কাছ আৰু গুৰুত্ব দিব পাৰিব লাগিব, কিয়নো এই নিয়মটোৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ এইটোৱেই যাক আমি সম্পূৰ্ণ কৰিবই লাগিব। এই ক্ষেত্ৰত আমি দুটা কথাৰ ওপৰত ধ্যান দিব লাগে। প্ৰথম কথা এভইড ডিষ্ট্ৰাকশ্যন আৰু দ্বিতীয়তে ৰিমুভ বেৰিয়াৰ্ছ।
ডিষ্ট্ৰাকশ্যন আঁতৰাবলৈ ওচৰত থকা মোবাইল ছুইচ অফ বা ফ্লাইট মোড অন কৰি ৰাখিব লাগে। টিভি বা অন্য কোনো ডিষ্ট্ৰাকটিভ এলিমেণ্ট বন্ধ কৰি ৰাখিব লাগিব বা শান্ত পৰিৱেশত প্ৰেক্টিছ কৰিব লাগে। দ্বিতীয়তে ৰিম'ভ বেৰিয়াৰ্ছ অৰ্থাৎ বাধা আঁতৰাবলৈ আমাৰ প্ৰেক্টিছ কৰাটো যাতে অতি সহজ আৰু সুবিধাজনক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ফৰ এক্সাম্পল, যদি আপুনি গীটাৰ বজাব শিকি আছে, ডেইলি প্ৰেক্টিছ কৰাৰ পাছত গীটাৰখন সম্পূৰ্ণ পেক কৰি ছাইডত থৈ দিয়াৰ পৰিৱৰ্তে সহজে পাব পৰাকৈ নিজৰ ৰুমৰ বা বিচনাৰ কাষত ৰাখক, যাতে প্ৰেক্টিছ কৰিব বিচাৰিলে সহজে হাতে ঢুকি পায়। লাষ্ট পইণ্ট আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, প্ৰি কমিট 20 আৱাৰ্ছ। 20 ঘণ্টাৰ বাবে নিজকে দৃঢ় প্ৰতিজ্ঞ কৰক। এটা স্কিল শিকিবলৈ চিলেক্ট কৰাৰ আগতে ফিক্স কৰি লওক যাতে আপুনি যেনেকৈ হ'লেও 20 ঘণ্টা সময় সেই স্কিলটো শিকাৰ নামত দিব পাৰিবই। কিয়নো 20 ঘণ্টা বেছি সময় নহ'লেও একেবাৰে কম সময়ো নহয় যে আপুনি এনেই নষ্ট কৰিব, কিয়নো আমাৰ জীৱনটো অতি কম আৰু শিকিবলগীয়া বহুত স্কিল আছে। এতিয়া কথা হ'ল আপুনি কি স্কিল শিকিব বিচাৰে, কমেণ্ট কৰি নিশ্চয় জনাব। বিশেষকৈ এই লকডাউনৰ বা বৰিং পিৰিয়ডত যদি আপুনি এটা ভাল স্কিল শিকি ল'ব পাৰে তেন্তে লকডাউন আপোনাৰ বাবে বিৰক্তিকৰ নহয়, বৰঞ্চ বৰদান হিচাপে অনুভৱ হ'ব। ভিডিঅ'টো ভাল লাগিলে বা এনেকুৱা ধৰণৰ ভিডিঅ'ৰ প্ৰতি ইণ্টাৰেষ্টেড হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দি উৎসাহিত কৰিব বুলি আশা থাকিল। Thank you for watching.